চাউল খাই ভাল পাওঁ মই এইটো বকফুল মুড়ি কিমানকে 50 আকৌ দিলেগে আছে নহয় যাম যাওঁতে লৈ গৰম মছলা দালচিনি এনেকৈ খাব লাগে নেকি কেনেকৈ চাটনিটো দিয়া নাই মানে তিলৰ বৃন্দা ক্ষেত্ৰ আৰু আজি আমাৰ CM ছাৰ আহিছিল দোকানবোৰ উঠাম বুলি কৈছিল দেখোন পুৰা দোকান এনে ভাত খাই ভাল নালাগে একো খোৱাত গুড় কেনেকৈ দালি এইটো কালাৰ দালি কালা মাহৰ দালি এই লাৰু কেনেকৈ লাৰু হ'ব দে কি কি দিলে আৰু এইটো কি জহা চাউল কিমান জহা চাউলটো 250 টকা হ'ব 2 কিলো 1 কেজি 100 টকা 130 টকা 1 কিলো ল'লে অঁ আইজোং আছে আইজোং ধুনীয়া আইজোং কিমানকৈ 50 টকা 2 কিলো 50 টকাত 2 কিলো আছে 2 কিলো 50 টকা অঁ তাকেতো ভাবিছোঁ 50 টকা কাৰণে এইটো লৈ ল'ম ধুনীয়া চাউলকেইটা ভাত খাব আইজোং